নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো দেখিব বিচাৰিম যে আপুনি আপোনাৰ অৰুণোদয় আঁচনিৰ কাৰণে কেনেকৈ এপ্লাই কৰিব পাৰিব। হয়, অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই আৰম্ভ হৈছে। সেই অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপুনি কেনেকৈ এপ্লাই কৰিব পাৰিব। আৰু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিবলৈ কি ডকুমেণ্টছ ৰিকুৱাৰ্ড হ'ব, কি ডকুমেণ্ট বিচৰা হ'ব, সকলোবোৰ ডিটেইলছ ইয়াতে আলোচনা কৰিম। আৰু ইয়াতে বেনিফিট কি আছে, কেনেকৈ এপ্লাই কৰিব, সকলোবোৰ ডিটেইলছ ইয়াতে দেখুওৱা হ'ব। সেই ভিডিঅ'টো হ'বলৈ গৈ আছে, এইবোৰৰ ভিডিঅ'টো মনোযোগ সহকাৰে দেখি থাকক। আৰু যদি চেনেলটোত নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখক, এনেধৰণে ইম্পৰ্টেণ্ট তথা অনলাইন এডিট ভিডিঅ'খিনি অতি সহজে পাই থাকিবলৈ। তাৰপিছত আপুনি আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অ'পন কৰি ল'ব, নতুবা আপুনি কম্পিউটাৰৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অ'পন কৰি ল'ব। অ'পন কৰি লৈ পেলাই ইয়াতে চাৰ্চ টাইপ কৰি দিব অৰুণোদয় বুলি চাৰ্চ কৰি দিব। অৰুণোদয় বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখিব পাৰিব, য'ত আপুনি বহুতকেইটা লিংক দেখিব পাৰিব। ইয়াতে দেখিব পাৰিছে ছেকেণ্ড যিটো লিংক মাই স্কিম বুলি এটা যিটো লিংক আছে। হয়, ইয়াতে তললৈ আহক, তললৈ আহি দেখিব পাৰিব, ইয়াতে দেখিব পাৰিছে ছেকেণ্ড যিটো লিংক আছে, ইয়াতে আছাম অৰুণোদয় স্কিম মাই স্কিম য'ত দেখা আছে, এইটো আপুনি ক্লিক কৰি দিয়ক। কাৰণ এনেকুৱা যিকোনো অসমৰ যিকোনো এটা স্কিমৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপুনি মাই স্কিমত গৈ সকলোবোৰ এপ্লাই কৰিব পাৰিব। মই আপোনাৰ সুবিধাৰ্থে ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দি ৰাখিম, তাতে আপুনি ক্লিক কৰি এইটো পেজলৈ অতি সহজে আহিব পাৰিব। এইটো ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ দেখিব পাৰিব। এইটো ইণ্টাৰফেচ দেখিব পাৰিছে ইয়াতে বেনিফিট। আপুনি এইটো স্কিমৰ কাৰণে এপ্লাই কৰিবলৈ গ'লে বা এপ্লাই কৰিলে আপুনি কি বেনিফিট হ'ব ইয়াতে দেখিব পাৰিছে। সকলোবোৰ ডিটেইলছ ইয়াতে দেখিব পাৰিব। আপুনি এতিয়া অকল মহিলাখিনিয়েহে এপ্লাই কৰিব পাৰিব এইটো স্কিমৰ কাৰণে। মহিলাখিনিয়ে এপ্লাই কৰিব পাৰিব অৰুণোদয় আঁচনিৰ কাৰণে। আৰু অৰুণোদয় আঁচনি যিটো হয় ইয়াতে দেখিব পাৰিছে, ইয়াতে এভৰি মান্থৰ সকলো মাহৰে ফাৰ্ষ্ট যিটো ডে হয়, ফাৰ্ষ্ট ডেটৰ এইটো পইচাখিনি আপোনাৰ একাউণ্টত ডাইৰেক্টলি সোমাই যাব। এইটো দেখিব পাইছে, ইয়াতে সকলোবোৰ ডিটেইলছ ইয়াতে শ্ব' কৰিব। তাৰপিছত আপুনি ইয়াতে এলিজিবিলিটিত ক্লিক কৰি দিয়ক। এলিজিবিলিটিত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এলিজিবল কেনেকৈ হ'ব, আপুনি যিটো এপ্লাই কৰিবলৈ যিবোৰ ক্ৰাইটেৰিয়া আছে, এলিজিবল কেনেকৈ হ'ব ইয়াতে দেখিব পাৰিছে। আপোনাৰ সকলোবোৰ মেম্বাৰৰ ইয়াতে 2 লাখতকৈ বা 2 লাখ এনুৱেল ইনকাম হ'ব লাগিব। এনুৱেল ইনকাম 2 লাখতকৈ কম হ'ব লাগিব। তাৰপিছত আপুনি ইয়াতে দেখিব পাৰিছে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপুনি মহিলা মানুহ হ'ব লাগিব। যিহেতু ইয়াতে মহিলা মানুহ হ'বলৈ কৈছে, যিহেতু ইয়াতে মহিলা মানুহে এইটো আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰে। তাৰপিছত দেখিব পাৰিছে ইয়াতে কাঁচা ঘৰ থাকিব লাগিব আৰু ভিলেজৰ মানুহ হ'ব লাগিব। এতিয়া ৰুৰেল ছেক্টৰৰ মানুহে এপ্লাই কৰিব পাৰিব। তাৰপিছত আৰু ইয়াতে দেখিব পাৰিছে ফিজিকেল হেণ্ডিকেপ হ'ব লাগিব। আপুনি যিকোনো মানুহে যে এপ্লাই কৰিবলৈ হ'লে ফিজিকেল হেণ্ডিকেপ হ'ব লাগিব। যদি কোনোবা আনমেৰিড ছোৱালীয়ে বা আনমেৰিড গাৰ্লছে আপুনি এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে আপুনি 35 ইয়াৰ হ'ব লাগিব। 35 ইয়াৰ্ছ এইজৰ হ'ব পাৰিব, যদিহে আনমেৰিড গাৰ্লছ হয় এপ্লাই কৰিব পাৰিব। অইন ভিডিঅ'ৰ দৰে ইয়াতো মই ৰিকুৱেষ্ট কৰিব বিচাৰিম, যিহেতু মোৰ চেনেলটো নতুন হৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখক, এনেধৰণৰ ইম্পৰ্টেণ্ট তথা অনলাইন এডিট ভিডিঅ'খিনি অতি সহজে পাই থাকিবলৈ। লগতে জনাব বিচাৰোঁ, যিহেতু আমাৰ হোৱাটছআপ গ্ৰুপ আছে, গ্ৰুপৰ লিংকটো আমি ডিছক্ৰিপশ্যনত দি ৰাখিছোঁ, তাতে ক্লিক কৰি আপুনি এইটো হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰিব। এলিজিবিলিটিখিনি ভালকৈ চাই লোৱাৰ পিছতে আপুনি দেখিব পাৰিছে এপ্লিকেশ্যনৰ প্ৰচেছ আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে 1 নম্বৰত দেখিব পাৰিব এইটো অফলাইন যোগে আপুনি এপ্লাই কৰিব লাগিব, অনলাইন যোগে এপ্লাই কৰিব নোৱাৰে। সেয়েহে আপুনি অফলাইন যোগে এপ্লাই কৰিবলৈ হ'লে আপুনি এখন ফৰ্ম ফিল আপ কৰিব লাগিব। ফৰ্মটো ফিল আপ কৰি পেলাই আপুনি গাঁও পঞ্চায়ত জমা দিব লাগিব। তাৰ পৰা আপোনাৰ এইটো যিটো স্কিম হয়, স্কিমৰ নামটো আপোনাৰ অন্তৰ্ভুক্ত হ'ব লাগিব। আৰু 2 নম্বৰত দেখিব পাৰিছে সকলো ফেমিলিৰ পৰা যিটো ফেমিলি মেম্বাৰ্ছৰ ওমেন এজন ফেমিলিয়েহে, মহিলা মানুহে এজনেহে এপ্লাই কৰিব লাগিব, এপ্লাই কৰিব পাৰিব। সেয়েহে ফৰ্মখন ভালকৈ ফিল আপ কৰি পেলাই আপুনি আপোনাৰ গাঁও পঞ্চায়তত জমা দিব লাগিব, জিপিত জমা দিব লাগিব। তাৰপিছত ইয়াত দেখিব পাৰিছে ৰিকুৱাৰ্ড ডকুমেণ্টত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিলে দেখিব পাৰিব ডকুমেণ্ট ৰিকুৱাৰ্ড কি ডকুমেণ্ট লাগিব। তাৰ কাৰণে আপোনাৰ ডকুমেণ্ট লাগিব 1 নম্বৰত আধাৰ কাৰ্ড, 2 নম্বৰত পান কাৰ্ড লাগিব আৰু ডমিচাইল অফ আছামৰ কাৰণে হ'লে ডমিচাইলটো লাগিব। তাৰপিছত বেংক একাউণ্টটো লাগিব। বেংক একাউণ্টটো দিয়াৰ পিছতে তাৰপিছত দেখিব পাৰিছে ইয়াতে পাছবুকটো লাগিব। তাৰপিছত ফটো 2 কপি লাগিব আৰু মোবাইল নাম্বাৰটো লাগিব, ৰেচন কাৰ্ড লাগিব, ইনকাম চাৰ্টিফিকেট লাগিব, সেল্ফ ডিক্লাৰেশ্যন ফৰ্মখন লাগিব, আইডেণ্টিটি কাৰ্ড হিচাপে আপুনি ভোটাৰ ID, পান কাৰ্ড বা আধাৰ কাৰ্ডখন ইয়াতে ছাবমিট কৰিব পাৰিব। তাৰপিছত ভোটাৰ ID কাৰ্ডখন লাগিব আৰু এজ প্ৰুফ হিচাপে আপুনি আপোনাৰ যিটো আধাৰ কাৰ্ড হয়, আধাৰ কাৰ্ডখন আপুনি ইয়াতে শ্ব' কৰিব পাৰিব। হয়, এনেকৈ আপুনি অফলাইন যোগে আপোনাৰ যিটো অৰুণোদয় আঁচনি হয়, অৰুণোদয় আঁচনিৰ কাৰণে এপ্লাই কৰিব পাৰিব। এতিয়া এপ্লাই কৰাৰ কাৰণে যিটো ফৰ্ম হয়, ফৰ্মখন আপুনি গাঁও পঞ্চায়ত বা জিপিতে পাই যাব। তাতে আপুনি
ফৰ্মখন পাই যাব। ফৰ্মখন আপুনি লৈ ল'ব আৰু লগতে আপুনি জনাব বিচাৰিম যে ফৰ্মখন আমাৰ হোৱাটছআপ গ্ৰুপত এভেইলেবল হ'ব। হয়, আশা কৰিছোঁ ভিডিঅ'টো চাই হেল্পফুল। যদি এই ভিডিঅ'টো চাই হেল্পফুল তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু বন্ধু-বান্ধৱলৈ বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তেখেতেও এনেধৰণৰ স্কিমসমূহৰ বিষয়ে জানিবলৈ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখক। এনেধৰণৰ ইম্পৰ্টেণ্ট অনলাইন ভিডিঅ' অতি সহজে পাই থাকিবলৈ। জয় হিন্দ, জয় অসম।